Good morning everyone. আপোনালোকে ভালে আছে নে? মই বাৰু ভালে আছো। আৰু আপোনালোকে যোৱা ভিডিঅ'টোত দেখিলে আগৰখিনি মন্দিৰত গলো, বাৰ্থডে সেলিব্ৰেশন কৰিলো আৰু আজি হ'ব ডে 2 বাৰ্থডে সেলিব্ৰেশনৰ কাৰণ ঘৰত পালন কৰিব অসমীয়া মাহৰ অসমীয়া তাৰিখ। তো আজি হল ভাদৰ মাহৰ 16 তাৰিখ। তো আজি ঘৰত পতা হ'ব বিষ্ণু পূজা আৰু ইয়াত সামগ্ৰীবিলাক আছে দেখাই দি আছো দে গোটেইখিনি। তো এতিয়া মই ৰেডি হৈ লৈছো আৰু বাকি আপোনালোকক দেখাই থাকিম পূজাৰ কেনেকুৱা কি কৰে নকৰে সকলোখিনি দেখাই থাকিম আৰু মানুহ এটা হৈছে আৰু বাহিৰত অকমান ডেকোৰেশন কৰিছো সেইখিনি দেখাই আছো তেতিয়াহলে চাই থাকক। তাৰ বস্তুবিলাক থৈ আছে ইয়াতে পূজা কৰা হ'ব। আৰে বেলুন চেলুনবিলাক খুলি গৈছে আৰু এইফালে পূজাৰ বস্তুবিলাক এইফালে কৰি দিয়া হৈছে। এইখিনি হল তাত যিখিনি বেলুন লগাইছিলো সেইখিনি ৰৈ যোৱাখিনিয়ে এইখিনি এনেকুৱাকে লগাই দিছো আৰু বাকি এইফালে বাকি এইখিনি লগাই দিছো এইফালে আৰু এইখিনি লগাই দিছো। এইখিনি এনেই যাব যেহেতু। আৰু এইটো হৈছে মোৰ বাৰ্থডে সেকেন্ড কেক। ফাৰ্স্ট কেকটো কাটিছো বাৰু ৰাতি আৰু এইটো হল আজি দিনত কাটাৰ কাৰণে। এইটো ক্লিপ অকমান কপিছে কাৰণ ভাইগিনিয়ে কৰি আছিল, তাই লৰি আছিল বাবে তথাপিও মই অকমান ঠিক কৰি দিছো আৰু ইয়াত আমাক কৰিব দিছিলে তুলসীৰ পাত 108 খনত চন্দন লগাব দিছিলে আৰু পূজাত লাগিব যিহেতু এইখিনি কৰি আছিল আমি দাদা আৰু মই দুজনে লগ হৈ অকমান দেখাই দিছো আপোনালোকক। আৰু আপোনালোকে যোৱা ভিডিঅ'টোত অকমান দেখিছিলে কেক কাটা ভিডিঅ' ৰাতি কাটিছিলো যেটো সেইটো ভিডিঅ' অকমান দেৰি কৰি দিম এইটো ভিডিঅ'ৰ পিছত কাৰণ এইটো ভিডিঅ'ত যদি আৰু লগাই দিও তাত মই গিফট আনবক্সিং কৰিছো সকলোবিলাক মই ভিডিঅ'টো বনাই থৈছো বাৰু কিন্তু দীঘল হৈ যায় হে মই এইটো ভিডিঅ'ৰ লগত এড নকৰিলো। আপোনালোকে বেয়া নাপাব প্লিজ বেয়া নাপাব আৰু সেইটো কাৰণ দীঘল হৈ যাব আপোনালোকে চাই বেয়া পাব হে মই এইটো প্ৰথমতে দি দিলো। আৰু এইফালে মই পূজা কৰি আছিলো এইফালে ভাগিনী বহি আছে কাষতে। ড্ৰেছ চেঞ্জ কৰি লৈছো দে এদিনৰে আপোনালোকে নাভাবিব যে এটা ড্ৰেছতে নাইছোন। তো ড্ৰেছ চেঞ্জ কৰি লৈছো অকমান আৰু ইয়াত পূজাত বহিছো অকমান সময় তেনেকুৱাকে পূজা কৰিলো আৰু মোৰ পূজা কৰা হোৱাৰ পিছত প্ৰসাদ ভগাই আছে ভাগিনজনে আৰু এইফালে মই পুৰি বনাই আছো এনেকুৱাকে অকমান কৰি সহায় কৰি দিছো আৰু জেঠিহতে বনাই আছিলে মই অকমান কৰি দিলো তেওঁলোকৰ লগতে কামখিনি। পূজা কৰি আহি এতিয়া আমি খাম আৰু পূজা কৰা হ'ল যেহেতু প্ৰসাদ খাম। এইফালে বাইদেউ জেঠি খুৰী সকলোবিলাকে কৰি আছে। আজি মানে বাৰ্থডে বুলি আমি ঘৰতে আজি বিষ্ণু পূজা কৰিছো আৰু তাইক পূজা মন্দিৰ বহুত শুভেচ্ছা ৰাখিল আৰু বাৰ্থডে মানে নতুন বছৰটো ভাল হওক মনটো দিনবিলাক আৰু ভাল হওক ইয়াতকৈ ডাঙৰকৈ পাতিব পৰা যাতে আমি বাৰ্থডেটো সেইটোৱে আৰু আমনাদি বিভো মধুসৰ্পে সমন্বিতম মানে মধুসৰ্পে সমন্বিতম নিবেদিতম ভয়ানন্দ গৃহাণ সুৰেশ্বৰ। এয়া কেক কাটিলো পূজাখিনি হোৱাৰ পিছতে প্ৰসাদ খাই উঠি আমি কেক কাটিলো গোটেইকেইজন দেখিছেনে ভয় কেনেকুৱা গোটেইকেইটাৰে এনেকুৱা প্ৰসাদ খালো আমি। এতিয়া পুৰি তৰকাৰী দিব সকলোকে পুৰি তৰকাৰী মিঠাই তেনেকুৱাকে দিব আৰু অকমান কেক দিম। কেক কাটিলো বাৰু ভিডিঅ'টো দেখিলে তেতিয়াহ'লে এতিয়া আমিও খাই ল'ম আৰু তেখেতসকলকো দিম আৰু বাকী দেখাই আছো তেতিয়াহ'লে চাই থাকক। তো এয়া মানুহখিনিক দিলো আৰু আহিব আছে বাৰু মানুহখিনি এতিয়া অকমানহে আহিছে আৰু আমিও খাই লওঁ তেতিয়াহ'লে খাই লৈ উঠি আৰু দেখাই আছো। আৰু এইখিনি হল নেক্সট দিনৰ ভিডিঅ' যেহেতু সেইদিন মাছ মাংস খাব নাপায় সেয়ে নেক্সট দিন আৰম্ভ কৰিলো আৰু আমি খানাটো খাই দিও বোলো সকলোৱে। আৰু এইখিনি মুহূৰ্ত বহুত বেছি ভাল লাগিলে আচলতে সেইকাৰণে মই শ্বেয়াৰ কৰি দিলো আপোনালোকৰ লগতো। এয়া চাওকচোন চৰবত বনাই আছে সিহঁতে কেনেকুৱা জমনি কৰি আছে সেইখিনি সময়ত মানে হাঁহি গোটেই পেট বিষাই যোৱা যেন।
বাকী ভিডিঅ'টো আপোনালোকক দেখুৱালে কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আজি ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ